চনত জোৰাটত থাকি তেওঁ ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়াত লাগি আছিল। অতি সংগোপনে একাংশ লোকক তেওঁ ধৰ্মান্তৰকৰণ কৰিছিল, খ্ৰীষ্টান ধৰ্মলৈ তেওঁ লৈ আনিছিল। এইবাৰ খবৰ গোলাঘাটৰ মেৰাপানী অঞ্চলত থকা সহজ সৰল যিসকল চাহ জনগোষ্ঠীৰ লোক আছে, যিসকল আদিবাসী লোক আছে, এবাৰ তেওঁলোকৰ মাজত ধৰ্মান্তৰকৰণৰ এটা চক্ৰ সোমাইছে আৰু এই সহজ সৰল লোকসকলক নানা ধৰণৰ প্ৰলোভন দিছে। নানা প্ৰলোভন দি টকা দিয়াৰ তেওঁলোকে লোভ দেখুৱাইছে। টকা দি পেলাই তেওঁলোকে খ্ৰীষ্টান ধৰ্মলৈ ৰূপান্তৰ কৰি তেওঁলোকে কনভাৰ্ট কৰিছে। লগতে বিভিন্ন ধৰণৰ ৰোগৰ পৰা তেওঁলোকক নিৰাময় হ'ব বুলি কিছুমান আভুৱা পৰা কিছুমান তেওঁলোকে বিষবাস্তৱ বিয়পাই দিছে, যিবোৰ ভুৱা প্ৰচাৰ চলাইছে, অপপ্ৰচাৰ চলাইছে। আৰু এই অপপ্ৰচাৰৰ জৰিয়তে একাংশ চাহ জনগোষ্ঠীৰ লোকক, সেই বাগান এলেকা যিবোৰ আছে, সেই বাগান অঞ্চলৰ একাংশ আদিবাসী লোকক বলপূৰ্বকভাৱে হিন্দু ধৰ্মৰ পৰা খ্ৰীষ্টান ধৰ্মলৈ এটা দুষ্ট চক্ৰই ধৰ্মান্তৰকৰণ কৰি আছিল। আৰু শেহতীয়াকৈ এই যি মেৰাপানীৰ যি বেনেডিক্ট বুলি পথাৰখন আছে, তাত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। এই সভাৰ পিছতে এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। ইতিমধ্যে আমি জনাইছো যে উজনি অসমত এইটো সমস্যা বহুত দিনৰ আগৰ পৰা হৈ আছিল। উজনি অসমৰ মৰাণ, তিনিচুকীয়া, যোৰহাট, বোকাখাট, শেহতীয়াকৈ গোলাঘাট, গতিকে সমগ্ৰ উজনি অসমখনতেই এই চক্ৰটোৱে অতি সংগোপনে কিন্তু তেওঁলোকে ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলাই আছে আৰু অতি ভিতৰুৱা অঞ্চলবোৰলৈ তেওঁলোক গৈছে। আৰু সহজ সৰল যিসকল লোকৰ খুব এই ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়াটোৰ ওপৰত তেওঁলোকৰ বিশেষ জ্ঞান নথকা একাংশ লোকক, যিসকল লোক হয়তো পিছপৰা বা তেওঁলোক বিভিন্ন ধৰণৰ ৰোগাক্ৰান্ত হৈ আছে, বিভিন্ন ৰোগত আক্ৰান্ত হৈ আছে, যিসকল লোক অসহায় লোক, সেইসকল লোকক তেওঁলোকে যীশুৰ বাণী ল'লেই ৰোগৰ পৰা নিৰাময় হ'ব, কোনো ধৰণৰ চিকিৎসকৰ ওচৰলৈ যাব নালাগে, যীশুৰ কথা বা যীশুৰ বাণী পঢ়িলেই ৰোগৰ পৰা নিৰাময় হ'ব পাৰি, এনেকুৱা ধৰণৰ কিছুমান কথা এই সাধাৰণ লোকসকলৰ মাজত তেওঁলোকে বিয়পাই দিছে। আৰু একাংশ লোকে কিন্তু এতিয়া এই ধৰ্মান্তৰকৰণৰ জালত ভৰি দিছে। অতি ভয়ংকৰ কথা জনাইছো, যিটো হৈছে মেৰাপানীৰ গোলাঘাটৰ মেৰাপানী যি অঞ্চল আছে, মেৰাপানী সীমান্তত থকা যি বেনেডিক্ট পথাৰ আছে, বেনেডিক্ট পথাৰ অঞ্চলত। আৰু এই তথ্যটো অহাৰ পিছত এতিয়া সেই অঞ্চলটোৰ যিসকল হিন্দু লোক আছে, তেওঁলোক চিন্তিত হৈ পৰিছে। কাৰণ এটা দুটাকৈ বহু পৰিয়াল ইতিমধ্যে কিন্তু খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোক ধৰ্মান্তৰিত হৈ গৈছে। আৰু তেওঁলোকক কোনো স্থানীয় ৰাইজৰ যিবোৰ স্থানীয় প্ৰশাসন আছে বা যি গাঁওবাসী আছে বা গাঁওবুঢ়া আছে, সেই লোকসকলে কিন্তু নাজানে এই পৰিয়ালকেইটা কেতিয়া খ্ৰীষ্টান ধৰ্মলৈ তেওঁলোকে ধৰ্মান্তৰিত কৰিলে বা এই চক্ৰটোৰ জালত পৰিল। কিন্তু তেওঁলোকে এটা কথাই কৈছে, তেওঁলোকৰ এটা ৰোগত প্ৰথমতে এটা পৰিয়ালক তেওঁলোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল, যিটো পৰিয়ালৰ এজন লোক এটা দুৰাৰোগ্য ৰোগত ভুগি আছিল। তেওঁ চিকিৎসা কৰিবলৈ তেখেতৰ ওচৰত পইচা নাছিল। কিন্তু সেই মানুহজনৰ কাষ চাপে এনেকুৱা এটা দুষ্ট চক্ৰ, যোনটো ধৰ্মান্তৰকৰণত অতি সংগোপনে মই ইতিমধ্যে কৈছো উজনি অসমত সক্ৰিয় হৈ আছে, সেই চক্ৰটোৰ কাষ চাপে আৰু বিভিন্ন ধৰণৰ প্ৰলোভন দিয়ে, টকা পইচা দিয়ে, প্ৰলোভন দিয়ে। লগতে কয় যে যীশুৰ বাণী কৰিলেই হ'ব, বাকী একো কৰিব নালাগে, ৰোগৰ পৰা নিৰাময় হ'ব পাৰি। গতিকে অতি সহজ সৰল লোক, আদিবাসী লোকসকল আমি জানো, চাহ জনগোষ্ঠীৰ যিসকল লোক আছে, আৰু তেওঁলোকে এই জালত ভৰি দিলে। এতিয়া তাক লৈ চিন্তিত হৈ পৰিছে এই সমগ্ৰ অঞ্চলটোৰ হিন্দু যিসকল লোক আছে, লগতে বিভিন্ন চাহ জনগোষ্ঠীয় যিবোৰ সংগঠন আছে। কাৰণ সেই অঞ্চলটোত কেতিয়াৰ পৰা সেই চক্ৰটো আহি সোমাল, কেনেকৈ তেওঁলোকে জাল পেলাইছে, সেই সকলোবোৰ তথ্য এতিয়া পোহৰলৈ আহিছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত কালি সেই অঞ্চলটোত এখন স্থানীয় সভা আয়োজিত হয়, য'ত সেই পৰিয়ালকেইটাক জবাবদিহি কৰা হৈছিল। আৰু তেওঁলোকে কৈছে যে আমাক টকা দিয়াৰ প্ৰলোভন দিয়া হৈছিল, লগতে যিটো দুৰাৰোগ্য ৰোগত ব্যক্তিজন ভুগি আছিল, সেই ৰোগটোৰ পৰা নিৰাময় হ'ব বুলি তেওঁলোকে আশ্বাস দিছিল, ভুৱা আশ্বাস দিছিল, যাৰ কথাত ভুল গৈ এই পৰিয়ালটোৱে কিন্তু খ্ৰীষ্টান ধৰ্মলৈ গৈছিল। আৰু ইতিমধ্যেই মই কৈছো সেই অঞ্চলটোৰ বহু পৰিয়াল কিন্তু খ্ৰীষ্টান ধৰ্মলৈ গৈছে, যাক লৈ কালি এখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ল। আৰু এই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা পৰিয়ালটোক জবাবদিহি কৰিলে ৰাইজে। তাৰ পিছত স্থানীয় ৰাইজে কি মন্তব্য কৰিছে আমি আপোনালোকক শুনাব বিচাৰিছো। আমাৰ ইয়াতে আমাৰ হিন্দু সমাজৰে ব্যক্তি এজন মানে বেমাৰৰ কাৰণে বোলে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে। তাত কৈছে বোলে তেওঁলোকক যে খ্ৰীষ্টান ধৰ্ম ল'লে বেমাৰ আজাৰ যিকোনো মানুহৰ ভাল হৈ যায়। তো আমি তাকে চিন্তা কৰিছোঁ, ক'ৰবাত যদি মানুহ কিবা কৰিবলৈ গ'লে ডক্টৰৰ ওচৰত গ'লেও যদি বেমাৰ হ'লে আমাৰ মানুহজন যদি বেলেগ সম্প্ৰদায়ৰ হয়, আমি হিন্দু হয়, তেওঁ যদি ডক্টৰজন মুছলিম হয়, তেতিয়া কি আমি মুছলিম হৈ যাব লাগিব ডক্টৰজনে আমাক ভাল কৰি দিয়াৰ লগে লগে? তো তাতে কিবা পইচা পাতিৰ লেনদেন আছে নে কি আছে, এইটোতো আমি নাজানো কি কাৰণে দিছে। এতিয়া মানুহজনে কৈছে বোলে মই ঘূৰি আহিব পাৰিম। আমাৰ ইয়াত 3খন সমাজ আছে, আমাৰ মন্দিৰ পৰিচালনা সমিতি আছে, বিৰছা মুণ্ডা সেৱক সংঘ আছে, মুণ্ডা সমাজ আছে। তেওঁ মানুহজন নিজে এজন মুণ্ডা সমাজৰ হিন্দু মানুহ হয়। তো তেওঁ কৈছে যদি হিন্দু ধৰ্মত ঘূৰি আহে তেখেতৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকৰ সমাজে লৈছে। তথাপিও মানুহজনে কৈছে, তো মানুহজনীয়ে কয় মই বোলে এৰি আহিব নোৱাৰোঁ। তো এতিয়া মানুহজনীয়ে যদি নাহে তো মানুহজনেও আহিব নোৱাৰিব। এতিয়া আমাৰ আগত কৈছে আহিম বুলি, হয়তো আকৌ 1 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰত কিবা হয় তেওঁলোকৰ আকৌ পিছত গুচি যাব পাৰে।
তো আমি বিচাৰিছোঁ এইটো আমাক দুখ লাগিছে যে ধৰ্মটো ধৰ্মান্তৰ কৰা কোনোবা দালালি সোমাই গৈছে ইয়াত, যে হিন্দু ধৰ্মৰ মানুহখিনি খ্ৰীষ্টান ধৰ্মলৈ টানি লৈ গৈছে। এতিয়া এনেকুৱা হৈ থাকিলে এদিনৰ দিনা সকলো হিন্দু ধৰ্মৰ মানুহ নাইকিয়া হৈ যাব আমাৰ। এইটো গাঁৱত আজিলৈকে তেনেকুৱা হোৱা নাছিল, এইটো প্ৰথম। আমি চিন্তা কৰোঁ এইটো প্ৰথম আৰু লাষ্ট এইটোৱে হ'ব লাগিব, আৰু ইয়াৰ পিছত যাতে আমাৰ এনেকুৱা হৈ যাব নালাগে। মানুহখিনি সম্পূৰ্ণ আমাৰ ইয়াত মানুহে চবেই সহায় সহযোগ কৰি ওলাই আহিছিলে, যিকোনো হ'লেও চবেই আমি একেলগত কৰিছিলোঁ, যিকোনো আমাৰ সমাজৰ মানুহ বুলি বিয়া সকাম যিকোনো হওক চবেই ওলাই গৈছিলে। আজি যদি এইজন খ্ৰীষ্টান ধৰ্মলৈ গুচি যায় তেতিয়াহ'লে সেইজনৰ লগতো আমাৰ অহা যোৱা চব বন্ধ হৈ যাব। তেখেতো আমাৰ সমাজত উঠা বহা কৰিব নোৱাৰিব, আমিও তেখেতৰ লগত অহা যোৱা কৰিব নোৱাৰিম। বেমাৰ আজাৰ যিকোনো হ'লেও আমি যাব নোৱাৰিম নহয়। তো সেইজনক আমি এইটোৱে অনুৰোধ জনাওঁ তেওঁক, যে মানাকেৰকত আমাৰ দাদাই হয়, তেখেতক সেইটোৱে আমি অনুৰোধ জনাইছোঁ, তেখেতলোকে সম্পূৰ্ণ যাতে আমাৰ সমাজত ঘূৰি আহক আৰু আমি চবেই আগত যেনেকুৱা আছিলোঁ তেনেকুৱাই হৈ থাকিব বিচাৰিছোঁ। মানে স্থানীয় ৰাইজৰ মন্তব্য শুনিলে তেওঁলোকে কৈছে এইটো প্ৰথম ঘটনা, ইয়াৰ পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা সেই অঞ্চলটোত হোৱা নাছিল। কেনেকৈ সেই দুষ্ট চক্ৰটো সেই অঞ্চলটোত সোমালে তেওঁলোকে নাজানে, কিন্তু তেওঁলোকে এটাই দাবী যে সেই অঞ্চলত এইটো ঘটনাই শেষ ঘটনা হওক ধৰ্মান্তৰকৰণৰ, আৰু ইয়াৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা সেই অঞ্চলটোৰ একাংশ লোকক বা চাহ জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকক অতি গোপনে সংগোপনে তেওঁলোকে বিভিন্ন প্ৰলোভন দি কিন্তু তেওঁলোকে খ্ৰীষ্টান ধৰ্মলৈ লৈ গৈছে। ইতিমধ্যে এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে, আৰু এইটো কেৱল মেৰাপানী অঞ্চলৰ বাবেই নহয়, সমগ্ৰ অসমৰ এটা জাতি সত্তাক লৈ এটা প্ৰশ্ন উত্থাপন হৈছে। কাৰণ এই খ্ৰীষ্টান ধৰ্মৰ যিসকল লোক আছে তেওঁলোকে অতি গোপনে, কাৰণ অন্য ধৰ্মৰ লগত যেতিয়া এনেকৈ ধৰ্মান্তৰিত কৰা হয় তেতিয়া বিভিন্ন ধৰণৰ পৰিৱেশ আহে বা একাংশ লোকে গম পায়, কিন্তু খ্ৰীষ্টান ধৰ্মৰ যিসকল এনেকুৱা চক্ৰটো আছে তেওঁলোকে অতি গোপনে এই কামবোৰ কৰে, আৰু যিটো অঞ্চললৈ যায় সেই অঞ্চলটোৰ ৰাইজৰ সহায় হোৱাকৈ তেওঁলোকে ভাষাটো ব্যৱহাৰ কৰে। ইয়াৰ আগতো আমি কৈছোঁ, মৰাণত তিনিচুকীয়াৰ বাৰেকুৰি অঞ্চলৰ সেই অঞ্চলটোত গুইজান অঞ্চলটোত ক্ষমা কৰিব, তিনিচুকীয়াৰ গুইজান অঞ্চলত প্ৰায় 11খন গাঁৱৰ 7খন গাঁৱৰ 11টাতকৈ অধিক পৰিয়ালক, মৰাণ জনগোষ্ঠীৰ পৰিয়ালক খ্ৰীষ্টান ধৰ্মৰ একাংশ লোকে প্ৰলোভন দি পেলাই তেওঁলোকে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল। বহুত প্ৰলমকৈ মৰাণ আৰু মটক ছাত্ৰ সন্থাৰ একাংশ লোকে ঘটনা পোহৰলৈ আনিছিল। তাৰপিছত আমি দেখিছিলোঁ মৰাণত তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল। মৰাণৰ বিভিন্ন গাঁও অঞ্চলত সোমাই গৈছিল, যিবোৰ পিছপৰা অঞ্চল আছে, তাত তেওঁলোকে আমাৰ অসমীয়া যিবোৰ দিহানাম আছে বা যেনেকুৱা ধৰণৰ যিবোৰ আমাৰ থলুৱা গীত আছে, সেই থলুৱা গীতবোৰত তেওঁলোকৰ যীশুৰ বাণীবোৰ গাই তেওঁলোকে প্ৰচাৰ কৰিছিল, যাতে সহজতে এই সহজ সৰল লোকসকলে বা গাঁৱৰ লোকসকলে, যিসকলৰ বেছিকৈ শিক্ষা নাই, যিসকলে বেছিকৈ এইবোৰ কথা নাজানে, এই চক্ৰটোৰ বিষয়ে নাজানে, তেওঁলোকক যাতে আকৰ্ষিত কৰিব পাৰে। আমি দেখিলোঁ যোৰহাটত এই কানাডাৰ যিজন মানুহ ধৰা পৰিল, সেইজন লোকৰ হাতত দেখা পোৱা গৈছিল যে বাইবেলৰ কিছুমান অনুবাদ কৰা, অসমীয়াত অনুবাদ কৰা কিতাপ তেওঁলোকত আছিল। গতিকে অসমীয়া লোকে যাতে পঢ়িব পাৰে, যিসকল লোকে ইংৰাজী নাজানে তেওঁলোকে যাতে পঢ়িব পাৰে। এতিয়া কি চাহ জনগোষ্ঠীৰ অঞ্চললৈ গৈছে, গতিকে চাহ জনগোষ্ঠীৰ লোকসকলে যাতে পঢ়িব পাৰে, ঠিক সেই ভাষাত তেওঁলোকে কিতাপ লৈ যায়। ইয়াৰ পূৰ্বে আমি দেখিছিলোঁ মাজুলীত এনেকুৱা ধৰণৰ খ্ৰীষ্টান ধৰ্মৰ ধৰ্মান্তৰকৰণৰ প্ৰক্ৰিয়া আমি দেখিছিলোঁ, তাতো মিচিং জনগোষ্ঠীত বা মিচিং ভাষাত তেওঁলোকে কিছুমান কিতাপ লৈ গৈছিল। আমি নামনি অসমতো দেখিছিলোঁ, নামনি অসমত দক্ষিণ কামৰূপৰ কিছুদিন পূৰ্বে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছিল। 2খনকৈ গাঁৱত তেওঁলোকে ভুৱা প্ৰচাৰ চলাইছিল, টকা দিম বুলি কৈছিল, শিক্ষা ফ্ৰী কৰি দিম বুলি কৈছিল, লগতে শিক্ষা বিনামূলীয়া কৰি দিয়াৰ কথা কৈছিল, লগতে ৰোগ নিৰাময়তো তেওঁলোকৰ অন্যতম এটা প্ৰলোভন। গতিকে এনেকুৱা ধৰণৰ প্ৰলোভন দি এই অসমত এতিয়া এনেকুৱা ধৰণৰ ধৰ্মান্তৰকৰণ প্ৰক্ৰিয়া চলি আছে, যিটো কিন্তু এটা ভয়ংকৰ ৰূপ লৈ উঠিছে, এটা ভয়ংকৰ সমস্যা হৈ উঠিছে। গতিকে এই মেৰাপানীৰ বেনেডিক্ট পথৰ যিখন ৰাজহুৱা সভা অনুষ্ঠিত হ'ল, তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। গতিকে এনেকুৱা ধৰণেৰে আপোনাৰ অঞ্চলত যদি কোনোবা ধৰ্মান্তৰকৰণ কৰিবলৈ মানুহ সোমাইছে তেওঁলোকে সজাগ হওক, অন্যথা সমাজৰ প্ৰতি এটা ভাবুকি আহিছে। কাৰণ এই লোকসকলে অতি মনে মনে কোনে ক'ব নোৱাৰাকৈ একাংশ পিছপৰা অঞ্চলৰ ৰাইজক তেওঁলোকে টাৰ্গেট কৰে, লগতে যিসকল লোক ৰোগীয়া লোক আছে তেওঁলোকক কেৱল চিকিৎসা কৰিব নালাগে, যীশুৰ বাণী ল'লেই বা যীশুৰ নাম ল'লেই ৰোগৰ পৰা নিৰাময় হয় বুলি কৈ তেওঁলোকে কিছুমান ভুৱা কথা কয়, যাৰ এই কথাবোৰত গৈ পেলাই কিন্তু একাংশ সাধাৰণ সহজ সৰল লোকে এই ধৰ্মান্তৰকৰণৰ যি জাল আছে তাত তেওঁলোকে ভৰি দিয়ে। তাৰপিছত তেওঁলোকে সমাজৰ পৰা আঁতৰি আহিব লগা হয় বা পিছত তেওঁলোকৰ অসুবিধা হয়। গতিকে ধৰ্মান্তৰকৰণৰ জাল খবৰ জনালোঁ যিসকলৰ লগত আমাৰ লগত নতুনকৈ জড়িত হৈছে। এবাৰ গোলাঘাটত একাংশ এটা চক্ৰ আছে, চক্ৰতে গৈ মেৰাপানী অঞ্চলৰ যি বেনেডিক্ট পথাৰ আছে সেই তাত থকা একাংশ চাহ জনগোষ্ঠীৰ লোকক তেওঁলোকৰ জালত পেলাইছে, আৰু শেহতীয়াকৈ ৰাইজ সজাগ হৈছে। সেই অঞ্চলটো ৰাইজে ৰাজহুৱা সভা অনুষ্ঠিত কৰিলে, ৰাজহুৱা সভা অনুষ্ঠিত কৰি সেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা পৰিয়ালটোক জবাবদিহি কৰিলে, আৰু তেওঁলোকে তেতিয়া ওলাই পৰিল যে তেওঁলোকক কেনেকৈ খ্ৰীষ্টান ধৰ্মলৈ লৈ অনা হৈছিল বা কি কি তেওঁলোকক টোপ দিয়া হৈছিল। ধন্যবাদ।